হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ ভূপেন হাজৰিকা সমাধিলৈ। বহুত দিনৰ পৰা আহিম বুলি ভাবি থকা কথা এষাৰ আজি ফাইনেলি পূৰণ হ'লে। এয়া গেটৰ বাহিৰৰ চৌহদটো চাওকচোন। ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি ভিতৰলৈ সোমাই আছোঁ। মই এণ্ট্ৰিটো কৰি লওঁ, তাৰপিছত ভিতৰত লগ পাম। এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰি ভিতৰত আহিলোঁ। এয়া চাওকচোন পাৰ্কখন ইমান ধুনীয়া। ৰাতি গধূলি আৰু বহুত ভাল লাগে। ইয়াত লাইটবোৰ জ্বলি থাকে যে। এয়া আমি ভিতৰলৈ সোমাওঁ এতিয়া। চেণ্ডেলবোৰ ইয়াত খুলি থ'লোঁ। খুলি থৈ এয়া চাওকচোন, এইখিনি কিমান ধুনীয়া। ইয়াতে কেইখনমান ফটো উঠি লওঁ। এয়া ভিতৰত আহিলোঁ। ভিতৰত আহি আমি ভূপেন হাজৰিকা দেৱৰ সৰু কালৰ পৰা একদম মৃতলৈকে সকলোবোৰ ফটো স্মৃতি ইয়াত জড়িত হৈ আছে। এইবোৰ চালে এনেকুৱা লাগে তেওঁ আজিও আমাৰ মাজত জীয়াই আছে, মৃত্যু হোৱা নাই, এনেকুৱা লাগে। আহি বহুতেই ভাল লাগিল চাই বস্তুবোৰ। এয়া চাওকচোন তেখেতৰ ফটোবোৰ, এয়া এনেকুৱা সজাই থৈ দিছে। আৰু ইয়াত তেওঁ মৃত্যু হোৱা দিনটোৰ কিছু স্মৃতি ইয়াত জড়িত হৈ আছে, এনেকৈ ৱালত লগাই থৈ দিছে। চাই বহুত বেয়াও লাগে, ভালো লাগে, তেওঁ জড়িত হৈ থকা যেন লাগে। আজিও